ভগৱান বহুত ভাগৰ লাগিল অলপতে বহিয়ে ল সদায় ইয়াতে কামৰ দৰে ইয়াতে বহি ল যি হয় দেখা যাব পাছত ইয়াৰ কিজানি ভাগৰে লাগিছে বহুত কাম কৰিছে নেকি মই হাত দেৰি কৰিলো কিজানি কামো দেখোন কৰা যোৱাই নাই কি কৰিলে আজি 3-4 দিন শুনিছে নাই হেৰি বৰষুণে দিলে কোনদিনে ময়ে পানী মাৰি দিছো বৰষুণ দিয়া নাই আপুনি দেখোন ইয়াত শুই আছে পানী লৈ আছে নেকি নোৱাৰি হা এই নাঙল আৰু কোৰখান লওঁতে মই ভাগৰি পৰি গৈছো আজিকালি কাম কৰিব নোৱাৰা হৈছো হা হয় নেকি তেতিয়াহ'লে ময়ে কিবা এটা কৰিব লাগিব গোটাই যাব মোৰ এই পত্নীক কাম কৰিব দিব নোৱাৰা মই কিবা এটা কৰিব কোৰখান মোক দিয়া মই কৰিম দিয়া তুমি অলপ বহি ল যদি আপুনি নকৰে ময়ে কৰিম কিন্তু হ'ব দে মই কৰিম দিয়া আজিৰ পৰা মই গছৰ তলত বহি নাথাকো আজিৰ পৰা ময়ে কাম কৰিম তুমি পানীখিনি থৈ কেনে ঘৰত যোৱা যদি আপুনি কৰিব নোৱাৰে ময়ে কৰিম কিন্তু হ'ব মই কৰিম দিয়া তোমালোকে মোক সময়ত পানীখিনি দিয়াৰ বাবে বৰ আৰাম পালো হা মোৰ দিল খুচ হৈ গৈছে হওক কোৱা কি লাগে তোমালোকক যি লাগে মই তাকেই দি দিম কোৱা মইতো কাম কৰিব নোৱাৰো কাম কৰা মানুহ এজন দিব কাৰণে সুধিছা আৰু বাবাজী মোক এজন কাম কৰা মানুহ লাগিছিল কৰিব নোৱাৰো কাম কৰা মানুহ এজন দিব পাৰিবা নেকি মই বহুত ভাগৰি পৰি গৈছো হয় নেকি মই মানুহ এজন দিব পাৰিম কিন্তু সদায় কাম দিব লাগিব যদি কাম দিব নোৱাৰা পাছত কিন্তু বিপদ আছে তোমালোকৰ বাবা মোৰ হাতত সদায় কাম আছে মই মানুহজনক সদায় কাম দিব পাৰিম আপুনি কেৱল মোক মানুহজন দিয়া তেন্তে তোমালোকক মই মানুহজন দি আছো কিন্তু এটা কথা মানুহজনক সদায় কাম দিব লাগিব যদি কাম দিব নোৱাৰা তোমালোকৰ বিপদ আছে মালিক মোক কাম দিয় তোমালোকৰ কাম হৈ গ'ল মই এতিয়া যাওঁ কিন্তু চাবা মানুহজনক সদায় কাম দিবা কথাটো ভাল নহ'ল নেকি মালিক মোক কাম দিয়ক কাম লাগে আমাৰ আলি বাগিটা কাটি থৈ গোটাকেইটা কাটি থৈ আহিবি কিন্তু মই কৰি থৈ আহোঁ কতকে নহয় গেল আমাৰ কথা নাই এতিয়া আমাৰ ঘৰত বলা এতিয়া আমাৰ কামলা আহি গৈছে নহয় আহা ঘৰত যাওঁ আমি ডাঙৰ ফোন লোৱা
নাঙল হাক দিয়ে ল'ব নালাগে দিয় বেচাৰীক ইমান কষ্ট দিব লোৱা আপুনি। মালিক মোৰ কাম হৈ গ'ল আৰু কাম দিয়ক মোক কি পত্ৰ কাম কৰি পেলাই তোমাৰ মাথাৰ শিং দুটা কি হ'ল? মালিক মই কোন মাৰি থাকাতে মোৰ শিংকেইটা ভাঙি গ'ল মোক আৰু কাম দিয়ক তেতিয়াহ'লে এটা কাম কৰা গোটেই এনে হাল মাৰি ধোৱা মোৰ মালিক চৰি আকৌ হয় নেকি পটাপট কাম কৰি ইমান পটাপট কৰে দেখো কাম মালিক কাম হৈ গ'ল আৰু কাম দিয়ক মোক নহ'লে মই খাই পেলাম কি কৰো ইমান পটাপট কাম কৰে যে আমি কি কাম দিম আৰু কি কাম দিওঁ শেষ কৰিব নোৱাৰা তুমি এটা কাম কৰাচোন আমাৰ ঘৰত এটা কুকুৰ আছে তাৰ নেজডাল সদায় তেৰে হৈ থাকে তুমি চিধা কৰি দিয়া গৈছোন কি কওঁ মালিক নি এইবাৰ হোৱা অহাই নাই কাম শেষ কৰিবই পৰা নাই চাগে সি এইবাৰ যি কাম দিছো শেষ কৰিব নোৱাৰে সি নেজডাল চিধা কৰিব নোৱাৰাকে নাহিবা দেই হে ভগৱান কিবা কৰি ৰক্ষা দিয়া আজিৰ পৰা কোনোদিনে এলোহা নহওঁ যি পাৰিম সেই নিজেই কৰিম